বৰ্তমান সময়ত সকলোৰে মোবাইলৰ নেটবোৰ স্লো হৈ আছে যেতিয়া আমি ইউটিউবত বা অন্য কৰবাত নেট চলাও তেতিয়া নেটটো বহুত স্লো হৈ থাকে যেনেকৈ আমি ইউটিউবটো উলিয়ালো আমি এতিয়া ইউটিউব উলিয়ালো ইউটিউবত চাবা আপোনালোকে নেটটো কিমান স্লো হৈ আছে ইউটিউবত ভিডিও এটা ভালদৰে চাব নোৱাৰি ইউটিউবত গলে এনেকৈ ঘূৰি থাকে গতিকে আমি এতিয়া এই স্লোৰ প্ৰবলেমটো এতিয়া আমি এই ভিডিওটোৰ জৰিয়তে সলভ কৰিম আহক ভিডিওটো আৰম্ভ কৰো মই মোৰ মোবাইলৰ ফোন লিষ্টত আহিলো ফোন লিষ্টত আহি মোৰ নম্বৰ এটা সেভ কৰা আছে মুকুট নম্বৰটোত মই কল কৰি দিলো কল কৰি দিয়াৰ পিছত নম্বৰটো ৰিং হৈ আছে মই হ্যান্ড স্প্ৰি কৰি ললো হ্যান্ড স্প্ৰি কৰি লৈ মোবাইলৰ ভলিউমটো বঢ়াই দিলো ভলিউমটো বঢ়াই লৈ বৰ্তমান মোৰ ফোনটো ৰিং হৈ আছে মই কল কৰিলো ৰিসিভ কৰিলে মই এতিয়া কম ৰিসিভ কৰিলে কলটো মোৰ কৰাৰ পিছত মই কলো মোৰ কলটো হন্তেক সময়ৰ বাবে মিউট কৰি থব কলো মিউট কৰি হ্যান্ড স্প্ৰি কৰি মিউট কৰি থব কলো মিউট কৰি থলে কিন্তু মই এতিয়া কল কৰি মিউট কৰি ইউটিউবত গলো ইউটিউবত যাই অন কৰিলো ইউটিউবটো এতিয়া আপোনালোকে চাব নেটটো কিমান ফাষ্ট চলে একদম পুৰা স্পিডত চলিব নেট যিকোনো ভিডিও আপুনি চাওক একদম পুৰা একদম ফাষ্ট চলিব একদম ফাষ্ট যিকোনো ভিডিওটা আমি অন কৰিলো অন কৰাৰ পাছত চাব আপোনালোকে কিমান ফাষ্ট গতিকে আজিৰে পৰা আপুনিও এনেদৰে আপোনাৰ মোবাইলত নেট চাব পাৰিব যিকোনো ভিডিও চাব পাৰিব যিকোনো গেম প্লে কৰিব পাৰিব একদম স্পিডত চলিব নেট একদম স্পিডত নেট চলিব আপুনি আপোনাৰ বন্ধুক কল কৰি জনাব হয়তোবা আপোনাৰ বন্ধু চাব পাৰিব আপুনিও চাব পাৰিব ধন্যবাদ ভিডিওটো চাই ভাল লাগিলে আপোনালোকে লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব ভিডিওটো কেনে লাগিল এই ভিডিওটো শেয়াৰ কৰি আপুনিও আপোনাৰ বন্ধুৰ সৈতে আজিৰে পৰা এনেদৰে নেট চাব পাৰিব ধন্যবাদ থ্যাঙ্কস ফৰ ওয়াচিং